জিকে এছামিছত সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ পাই থাকিবলৈ হ'লে চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰক। কিমান চনত কলকাতাৰ পৰা ব্ৰহ্মপুত্ৰইদি ব্ৰহ্মপুত্ৰ সমতললৈ জাহাজ চলাচল আৰম্ভ হয়? অপশ্যন এ 1849 চনত, অপশ্যন বি 1900 চনত, অপশ্যন চি 1850 চনত, অপশ্যন ডি 1826 চনত। এনচাৰ অপশ্যন এ 1849 চনত। অসমৰ ভিতৰতে দীৰ্ঘতম ৰেলপথৰ সুৰংগ ক'ত আছে? অপশ্যন এ বাগাত, অপশ্যন বি মাহুৰত, অপশ্যন চি হাফলঙত, অপশ্যন ডি মাইবঙত। এনচাৰ অপশ্যন বি মাহুৰত। অসম ভূমি একত্ৰীকৰণ আইন কিমান চনত গ্ৰহণ কৰা হৈছিল? অপশ্যন এ 1950 চনত, অপশ্যন বি 1930 চনত, অপশ্যন চি 1960 চনত, অপশ্যন ডি 1940 চনত। এনচাৰ অপশ্যন চি 1960 চনত। BRPLক IOCৰ লগত একত্ৰীকৰণৰ প্ৰক্ৰিয়া কিমান চনত আৰম্ভ কৰা হৈছিল? অপশ্যন এ 2001 চনত, অপশ্যন বি 2003 চনত, অপশ্যন চি 2004 চনত, অপশ্যন ডি 2005 চনত। এনচাৰ অপশ্যন এ 2001 চনত। অসম ঔদ্যোগিক উন্নয়ন নিগম চমুকৈ AIDC কিমান চনত স্থাপন কৰা হৈছিল? অপশ্যন এ 1960 চনত, অপশ্যন বি 1965 চনত, অপশ্যন চি 1966 চনত, অপশ্যন ডি 1970 চনত। এনচাৰ অপশ্যন বি 1965 চনত। লালা বৰাক উপত্যকাৰ কি হয়? অপশ্যন এ বিমানবন্দৰ, অপশ্যন বি ৰেল জংচন, অপশ্যন চি পাহাৰ, অপশ্যন ডি জলপ্ৰপাত। এনচাৰ অপশ্যন বি ৰেল জংচন। অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি? অপশ্যন এ সিংহাসন, অপশ্যন বি কাউকাহা, অপশ্যন চি ডাম্বুকেছা, অপশ্যন ডি লাইকেই। এনচাৰ অপশ্যন ডি লাইকেই। ব্ৰহ্মপুত্ৰ আৰু বৰাক অৱবাহিকাক পৃথক কৰা পাহাৰখনৰ নাম কি? অপশ্যন এ নাগা পাহাৰ, অপশ্যন বি সূৰ্য পাহাৰ, অপশ্যন চি সিংহাসন পাহাৰ, অপশ্যন ডি বৰলাই পাহাৰ। এনচাৰ অপশ্যন ডি বৰলাই পাহাৰ। অসম প্ৰদেশ কেতিয়া গঠন কৰা হৈছিল? অপশ্যন এ 1972 চনত, অপশ্যন বি 1952 চনত, অপশ্যন চি 1950 চনত, অপশ্যন ডি 1913 চনত। এনচাৰ অপশ্যন চি 1950 চনত।